নমস্কাৰ, মই প্ৰণৱ। আজি মই লৈ আহিছোঁ বিশেষ চৰ্চিত হৈ থকা ৰন্ধন গেছৰ ওপৰত এটা ভিডিঅ'। যিকোনো মুহূৰ্তত কাট খাই যাব পাৰে আপোনাৰ ৰাজসাহায্য, যদিহে আপোনালোকে KYC নকৰে। এতিয়া কথা হ'ল, আপোনালোকে গেছৰ KYC কেনেকৈ আৰু ক'ত কৰিব আৰু KYC কৰিবলৈ কি লাগিব আজি এইটো ভিডিঅ'ত জনাম। আপোনালোকৰ ওচৰতে থকা গেছ এজেঞ্চি অথবা আপোনালোকে যি কোম্পানী গেছ ব্যৱহাৰ কৰি আছে, যেনেকৈ ভাৰত গেছ, ইণ্ডিয়ান গেছ, HP গেছ, এই প্ৰত্যেকটো গেছ কোম্পানী একোটা নিজা এপ বা এপ্লিকেশ্যন আছে। এই এপ্লিকেশ্যনসমূহ আপোনালোকৰ নিজৰ মোবাইলত প্লে ষ্টৰত পাই যাব। সেয়েহে আপোনালোকে ডাউনলোড কৰি নিজৰ ঘৰতে KYCটো কৰি ল'ব পাৰিব। লগতে আপোনালোকক যিসকলে ঘৰে ঘৰে গেছ চিলিণ্ডাৰ দিব যায়, তেওঁলোকৰ ওচৰতো KYC কৰি ল'ব পাৰিব। KYC লাষ্ট ডেট হৈছে 16 আগষ্ট। যদিহে আপোনালোকে 16 আগষ্টৰ আগত KYC নকৰে, তেতিয়াহ'লে আপোনালোকে কমাৰ্চিয়েল দামতে গেছ ভৰাব লাগিব, ঘৰুৱা দামত গেছ ভৰাব নোৱাৰিব। KYC কৰিবলৈ প্ৰয়োজনীয় নথিপত্ৰসমূহ হৈছে আধাৰ কাৰ্ড, গেছৰ লগত লিংক মোবাইল নম্বৰ আৰু গেছৰ বুকখন। আপোনালোকে KYC ফিংগাৰ বা ফেচৰ জৰিয়তে সম্পূৰ্ণ কৰিব পাৰিব। আপোনালোকে যদি এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ভিডিঅ'বোৰ পাই থাকিবলৈ পেজটো ফ'ল' কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব।